সকলোৱে কামত ব্যস্ত মইহে পিছে আজি একো কৰিব পৰা নাই। এই ভিডিঅ'টো পিছে 27 তাৰিখে ৰাতিৰে সকলোৱে পাচলি কটাত ব্যস্ত আৰু এইয়া ৰাতিপুৱা 28 তাৰিখে খানা বনোৱা লাগি গৈছে। আৰু এইফালে মাই মোৰ বাবে চাহ লৈ ৰখি আছিলে আৰু চাহ কাপ খাই মই বাটলৈ বুলি গুচি আহিলো আৰু বাটত আহি দেখিলো দৈতা একদম পুৰা ডেকোৰেশ্যন কৰা লাগি আছে। আকৌ এইফালে আহিও দেখিলো পেহীয়ে কলপুলিৰ তলত চাকি দি আছে। কাৰো যেন সময় নে সকলো নিজৰ নিজৰ কামত ব্যস্ত মাথো মোক এৰি। আৰু এইফালে আমাৰ ডেকোৰেশ্যন কৰাও প্ৰায় হৈয়ে গৈছে। এতিয়া মানুহ আহিলে বহিব দিয়াহে কথা। আৰু এইফালে আমাৰ ককাই ইফাল ইফাল কৰি পুৰা আজি ঘূৰি ফুৰিছে। তাৰ পিছত ককাও ৰেডি হৈ গ'ল আৰু ককাক কেইখনমান ফটোও উঠাই দিলো আৰু লগতে মই ৰেডি হৈ গ'লো। আজি পিছে চাদৰ মেখেলা মই নিজে পিন্ধা নাই, মা আৰু খুৰীমা লগ হৈ মোক পিন্ধাই দিছে। আৰু কিছু সময় পিছত স্কুলৰ ছাৰ বাইদেউ সকলো আহি পালে আমাৰ ঘৰলে আৰু তেওঁলোকক বহিব দি খোৱা লোৱা ব্যৱস্থা কৰা হ'ল। আৰু তেওঁলোকক খোৱা লোৱা হোৱাৰ পিছত চোতালত এখন সৰুকে মিটিং বহিলে। তাৰ পিছত স্কুলখনৰ প্ৰধান শিক্ষকে ককাক এখন গামোচা দি স্কুললৈ নিমন্ত্ৰণ দিলে, লগতে ঘৰৰ সহ পৰিয়ালকে স্কুললৈ যাবলৈ নিমন্ত্ৰণ কৰিলে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি ককায়ো ছাৰক এখন গামোচা দিলে। তাৰ পিছত ককাক স্কুললৈ লৈ যোৱা হ'ল। তাৰ পিছত খুৰীমাহঁতৰ লগত ময়ো ওলালো স্কুল যাবলৈ। আপোনালোককতো কোৱাই নাই আজি ইমান কাৰ্যসূচী কিহৰ বাবে চলি আছে। যিহেতু ককা লখিমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিলে আৰু তেওঁৰ আজি অৱসৰ লোৱা সময় হ'ল, সেয়ে আজি তেওঁৰ বাবে ৰাজহুৱাভাৱে বিদায় সভা এখন পাতিছে। তাৰ পিছত স্কুল আহি দেখিলো ইয়াতে চাহ চিনাকি পৰ্ব চলিয়ে আছিলে আৰু এইফালে সমবেত সংগীতো গালে। তাৰ পিছত মিটিং আৰম্ভ হ'ল আৰু কিছু সময় পিছত আমাৰ ঘৰৰ সপৰিয়ালকে চিনাকি কৰাই দিলে। তাৰ পিছত মিটিং শেষ হোৱাৰ পিছত ককাক ভাষণ দিবলৈ ক'লে, ককাই ভাষণ দিলে। তাৰ পিছত এইফালে ককাক সম্বৰ্ধনা দিলে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলেও ককাক মৰম দিলে। আৰু তাত অনুষ্ঠান শেষ হোৱাৰ পিছত মই ঘৰলৈ বুলি উভতি আহিলো আৰু মোৰ লগত এয়া পংখী আছে। আৰু ঘৰত আহি দেখিলো মোৰ লগৰ কেইজনীও আহি পাইছে আৰু এইফালে খানা দিবলৈ আৰম্ভ কৰিলেই আৰু ময়ো ইহঁতক খানাটো খুৱাবলৈ লৈ আহিলো। আৰু এইফালে চাওকচোন মনমিতে একদম মাংস নাহোঁতে হাঁহি মাৰি দেখাইছে। আৰু এতিয়া সকলো আহি আমাৰ ঘৰত উপস্থিত হলহি আৰু এইফালে এতিয়া মিটিং চলি আছে। মিটিঙৰ মাজত এইফালে আকৌ চাহ দি আছে। এয়া আকৌ ঘৰত ককাই মিটিঙত ভাষণ দি আছে। পিছত ঘৰৰ পৰাও স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীকে সন্মান দিলে। তাৰপিছত এইফালে ককাক গাঁৱৰ খুৰীমা আইতাহঁতক গামোচা দিলে, লগতে ময়ো ককাক এটা সৰু উপহাৰ দি দিলো। আজিলৈ পিছে ইমানে, আকৌ নতুন ভিডিঅ' লগ পাম।